এয়া ৰাতিপুৱাই বেঙেনা পকৰি বনাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে শুভ ৰাতিপুৱা। এয়া বেঙেনাৰ পকৰি বনাই হয় মই এয়া চৌকাত এতিয়া ৰুটি বনাব লৈছোঁ। ৰাতিপুৱা সময়টো ঠাণ্ডা হৈ যায়, সেইকাৰণে মানে চৌকাতে ৰুটি বনাই ভাল লাগে। আজি তেল দিয়ে বনাই দিছোঁ ৰুটিকেইটা। তেল দি দিলে মানে কি হয়, খাবলৈ ঠাণ্ডা দিনত অকণ ভাল হয়, নহ'লে বৰ শুকান খাবলৈও ভাল নালাগে। তো তেল দি দিলে আমাৰ ইহঁতকেইটাও খাই ভাল পায়। আৰু শুকানে হ'লে মানে সিহঁতক মানে গাখীৰ লগত পূৰা ঘুলি দিব লাগে, ভাতৰ নিচিনাকৈ, তেতিয়াহে খায়। আৰু আজি ইয়াত তেল দিয়ে বনাই দিলোঁ ৰুটি। আৰু ইয়াত চাহ আমাৰ হৈ গ'ল ৰেডি। আৰু চাহ মানেতো ৰাতিপুৱা চাহ গাখীৰ চাহটো নহ'লে নহয়। ইয়াতো পানী মানে আমি কলহতে ৰাখি খাওঁ। এয়া এটা শাহু মাই অনা, আৰু ইটো মানে মোৰ বিয়াত উঠা হ'লে। আৰু এতিয়া আমি গৈ আছোঁ গৰুজনীক ৰুটি দিবলৈ। ইয়াৰ প্ৰথমটো ৰুটি মানে কি হয়, গৰুক দিয়া হয় যে, আৰু ইয়াৰ ৰুটিটো বনাই থৈছিলোঁ। আৰু ইয়াক ৰুটি দিবলৈ গৈ আছোঁ আমি গৰুজনীক। আৰু ইয়াৰ তলত সিহঁতৰ খুৰাকৰ ঘৰ হয়, আৰু ইফালেও এইটো খুৰাকৰ ঘৰেই হয়। মানে আগতে একেলগতে আছিলে, এতিয়া বেলেগ হৈ চবেই নিজৰ ঘৰ বনাই ল'লে। আগতে জইণ্ট ফেমিলি হ'লে, আৰু এতিয়া চবেই নিজৰ বেলেগকৈ বনাই ল'লে। আৰু সন্মুখৰ পাহাৰখনত সিহঁতৰ মোমায়েকৰ ঘৰ হয়। আৰু এতিয়া গৰুজনীক মানে গোহালিৰ পৰা উলিয়াইছে, আৰু ৰ'দটো ওলোৱা দেখি গৰুজনীক মানে বাহিৰলৈ উলিয়াই দিয়ে, নহ'লেতো বাহিৰত ঠাণ্ডা হয়, সেইকাৰণে ভিতৰতে সোমাই থৈ দিয়ে। ইয়াত ঠাণ্ডা বেছি পৰে যে, সেইকাৰণে ৰাতিপুৱা আৰু গধূলিহঁতে গৰুবোৰ ভিতৰত বান্ধিবলগীয়া হয়, আৰু বাহিৰততো বান্ধিবই নোৱাৰে ঠাণ্ডাৰ কাৰণে। আৰু ইয়াত চাওক, আগতে মানে মানুহৰ ঘৰবোৰ এনেকৈ মানে যিবোৰ ওপৰৰ একদম পাহাৰীয়া জেগা, যিবোৰ বৰফ পৰে, তাত মানে পায় পাথৰটো। আৰু আগতে মানে ইয়াত কি হয়, টিং ব্যৱহাৰ নকৰে। আৰু এইটো হৈছে ঘাঁহ কটা মেচিন। ইয়াত মানে গৰুক ডাইৰেক্ট ঘাঁহবোৰ এনেকৈ খাবলৈ নিদিয়ে, ঘাঁহবোৰ মেচিনত কাটি সৰুকৈ মানে টুকুৰা কৰিহে খাবলৈ দিয়ে, ডাইৰেক্ট মানে এনেকৈ খাবলৈ নিদিয়ে। আমাৰ তাত যেনেকৈ ডাইৰেক্ট এনেকৈ দি দিয়ে। ইয়াত মানে গৰুৰ কাৰণে বহুত মানে আপডাল, আৰু দিনটো গৰুৰ লগতে লাগি থাকিব লাগে ইয়াত। আৰু মানে গোহালিলৈ আহিলে কি হয়, আমাৰ আধি চকুৰ লগত আহিবই লাগে। আৰু ৰুটিও তাক নিজেহে খুৱাব লাগে গৰুক, নহ'লে যিটো চিঞৰ তাৰ মানে ৰুটি আৰু গৰুক সি নিজেহে খুৱায় মানে। সিহঁতৰ ইয়াত মানে কি হয়, গৰম দিনতে মানুহবোৰে ঘাঁহ চাহবোৰ কাটি পেলাই মানে এনেকৈ শুকুৱাই দমাই থৈ যায়। কাৰণ ঠাণ্ডা দিনততো ঘাঁহ চাহবোৰ নাপায়, শুকাই যায়গৈ। তো সেইকাৰণে গৰম দিনত চব মানে এনেকৈ আনি নহ'লে কিনিও থয়। আৰু এই গোমধানবোৰ ছিঙি গছবোৰ মানে এনেকৈ গোটাকৈ দীঘলে থৈ দিয়ে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ, আৰু এইফালে আমি এতিয়া ওপৰৰ ৰাস্তাটোতে ঘৰলৈ গৈ আছোঁ। ওপৰৰ মানে সিহঁতৰ দুটা ৰাস্তা আছে, এটা তলেদি আৰু এটা ওপৰেদি। আমি এনেই আহিলে তলৰ ৰাস্তাটোদি আহোঁ। এইফালে মানে গাড়ী চাড়ীবোৰ আহি থাকে যে, সিহঁতকেইটাক লৈ অকণ দিগদাৰ হয়। আৰু এইডোখৰ সিহঁতৰ মানে কি হ'ল, প্ৰথমতে এয়া তললৈ নামি যাবলৈ ৰাস্তাটোত ডাউন হয় যে, সিহঁতকেইটা দৌৰ মাৰে। সেইকাৰণে মানে সিহঁতকেইটাক এইফালে নানোৱেই, তলৰ ৰাস্তাটোদি আহোঁ। আৰু এইডোখৰ সিহঁতৰ বৰ্তাকৰ প্ৰথমতে মানে কি আছিলে, ডাউন আছিলে, জেগা মানে একেবাৰে নাছিলেই। এতিয়া মানে আমাৰ যেতিয়া পাহাৰখন খান্দিছিলে, তেতিয়া মানে ইয়াত মাটি ভৰাই সমান কৰি ল'লে গাড়ী চাড়ীবোৰ থ'বলৈ। নহ'লে আগতে মানে পাৰ্কিং কৰিবলৈ অকণ দিগদাৰ হয়। আৰু গাড়ী টাৰ্ণিং আছিলে যে, গাড়ী চাড়ীবোৰ ক্ৰছ কৰিবলৈ অকণমান দিগদাৰ হ'লে, এতিয়া মাটি সমান কৰি ল'লে অকণমান ভাল হৈ পৰিলে। আৰু নহ'লে আগতে অকণমান দিগদাৰে হ'লে। আৰু এইফালেও আছে তললৈ দুঘৰমান মানুহৰ ঘৰ। এইফালে মানে দুঘৰ তিনিঘৰ মানে আছে, বেছি নাই। আৰু এয়া আলু লগাই থৈছে ঘৰৰ ওচৰতে, আলু আৰু নহৰু সিঁচি থৈছে। আৰু এয়া আমি এতিয়া ৰ'দত বহি বাদাম খাব লৈছোঁ। ইয়াত মানে ঠাণ্ডা দিনত বাকলি লগা বাদামটো গচ্ছাকৈ এইবোৰ মানে থাকেই। আৰু খেজুৰ মানে ঠাণ্ডা বেছি পৰে যায়, সেইকাৰণে এয়া মানে বাকলি লগা বাদামটো থাকিবই। আৰু এইফালে এতিয়া মই দুপৰীয়াৰ কাৰণে পৰঠি বনাই আছোঁ। পৰঠি মানে মিঠা চব মিক্স কৰি মানে পাত চাতটো দি আৰু এইবোৰ মিক্স কৰি মানে চাহৰ লগত খাবলৈ দুপৰীয়া টাইমটোত এনেকেই। আৰু দুপৰীয়া মানে দেৰি হয়গৈ, ৰুটি খাওঁ মানে 2-3 বাজেগৈ আৰু কেতিয়াবাতো।
খাই মেলি মানে ডাইৰেক্ট এই গধূলি সাঁজটো বনাবলৈ হয়েগৈ। আৰু ইয়াৰ গধূলি সাঁজৰ কাৰণে কি হ'ল, চয়াবিন বোলো সোনকালে বনাই থৈ দিওঁ, কাৰণ ইহঁতকেইটাও মোৰ পোৱালিটো বৰ দিগদাৰ দিয়ে যে, সেইটো কাৰণে মানে দুপৰীয়াৰ বনাই ইহঁতকেইটা খেলি থাকোঁতেই মানে দুপৰীয়া পৰঠি চৰঠি খাই আৰু লগতে গধূলি সাঁজটো বনাই থৈ দিওঁ। ইয়াত চয়াবিন আলু ভাজি আছোঁ। চয়াবিন মানে কি হয়, ইয়াত বেছিকৈ জুলীয়া বস্তু মানে ঠাণ্ডা দিনত জুলীয়াকৈ খাই ভাল পায়, সেইটো কাৰণে মানে জুলীয়াকৈ পূৰা পানী দি বনাই দিওঁ। আৰু ইহঁতকেইটাও যি উৎপাত হয়গৈ, মানে একদম চিঞৰ বাখৰ ইহঁতকেইটা। আৰু আমাৰ যে সৰুটো আধিচৰ অনবৰত দুখকে পাই থাকি, মানে কিমান যে দুখ পাই নলয়। আৰু ভৰিত এবাৰ মানে চৌকাতে আঙুলিটো ভৰাই দিছিলে, তাৰ মানে সেই ভৰি এতিয়াও শুকুৱাই নাই, সেই সেনেকৈ আছে। চাই নাথাকিলে মানে দিগদাৰ হয়। আৰু সেইকাৰণে সোনকালে মানে কি হয়, বনাই মেলি আজৰি হৈ মানে ইহঁতকেইটাক চাব লাগে। আৰু তাৰ অংকুচৰো ঘৰৰ পৰাই অফিচ থাকে, সেইটো কাৰণে মানে আজৰি হৈ লওঁ সোনকালে। আৰু এয়া আহিলে আমাৰ এতিয়া লৰি গাবলৈ, আজি প্ৰথম আহিছে। আমাৰ তাত যেনেকৈ মাঘৰ বিহুত যায় সৰু সৰু ল'ৰা ছোৱালীবোৰ, ইয়াত তেনেকৈ মানে প্ৰথমতেই আহে লৰি গাবলৈ, গায়হি। আৰু সিহঁতক মানে পইচা চইচা নহ'লে কিবা কিবি বাদাম চাদাম দি পঠিয়াব লাগে। আৰু भाई के चीज दे दो।